स्टुडियो आं मुस्रि गेरेमसा नार्जारी अल आसाम गुरखा स्टुडेन्ट इउनियननि दैदेननायाव राजगढ़ आन्चलिक गुरखा स्टुडेन्ट इउनियननि मोनसे बाखनायथाव हाबा जि समाव मानसिफ्रा नेपालाव थांनानै गावनि मेगनखौ नायजानो थाखाय गोबां बिबांनि रां नांगौ जायो। बे रांखौ गैयिनि जाहोनावनो माखासे सुबुंफोरा गावनि मेगनखौ एबा न'खरनि सोरनिबा सुबुंनि मेगनखौ नेपालसिम लांनानै बेरामखौ नायहैनो हाया जायो। बेबायदि समावनो अल आसाम गुरखा स्टुडेन्ट इउनियननि दैदेननायाव मोनसे हाबाफारि लायो। जि हाबाफारिया बाख्नायथाव। नायलांदो जोंनि मोनसे दिन्थिफुंनाय निउज 8 बड'नि आखायाव। साना देखिन आँख मात्रै देख्छ आफूले अब सही गर्नु पर्यो भने बहुत समस्या हुन्छ। आफ्नो पोल्नु त बिजाउँछ कि आँखा बिजाउँछन् अनि कोही बेला यताको रातो हुन्छ कोही बेला यताको रातो हुन्छ चसी घोज्छ आँसु पनि आउँछन्। भिटामिनबाटै आएको ते पोलिसी पनि त्यति बेला हजुर त्यो बन्ड पनि बन्ड पनि थियो त्यति बेलासम्म एउटा औषधि लानुपर्छ। त्यो बन्ड चाहिँ थियो नि त त्यति बेलासम्म एउटा औषधि लाउनुपर्छ। सुरुमा हजुरकै बनाइदिन्छु कि अनि बनाएर बोलाउँछु बस्दै गर्नु उठाउनै पर्यो। कुन यो जेनेरेटर अन गराइदिनु। लेख्दै गर। बलराम मुसाहरी होइन लता कुली लता कुली বিশ্বনাথ জিলা গুৰ্খা ছাত্ৰ সন্থাৰ আৰু প্ৰত্যেক আঞ্চলিক সমিতিসমূহৰ উদ্যোগত অনুষ্ঠিত হোৱা আমাৰ বিনামূলীয়া চিকিৎসা সেৱাৰ যি শিবিৰ যি কাৰ্যসূচী আছিল আজি আৰু কালিৰ যিটো ডেট এই ডেট অন্তিম কাৰ্যসূচী হিচাপে আমি লৈছোঁ। আমি ইয়াৰ পৰৱৰ্তী 4টা স্থানত আমি আয়োজন কৰাৰ ব্যৱস্থা কৰিছিলোঁ, কিন্তু আন্তঃৰাষ্ট্ৰীয় যি নেপালৰ পৰা অহা চকু চিকিৎসকসকলৰ সময়ৰ অনাটন হোৱাৰ কাৰণে তেখেতলোকে আমাক ইয়াৰ পৰৱৰ্তী অনুষ্ঠানবিলাক নিদিয়াৰ ব্যৱস্থা কৰিছে। 15 দিনমান পিছত তেওঁলোকে আমাক আকৌ সময় দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছে। আমি পৰৱৰ্তী বেগিজান, বিহালী আৰু গম্মিৰী এই 3টা স্থানত আমি পুনৰ আয়োজন কৰিম। এতিয়া পৰ্যন্ত যি আমাৰ এই কাৰ্যসূচী সম্পন্ন হৈছে যথেষ্ট সমাগম ঘটিছে চকু ৰোগীসকলৰ আৰু উপকৃত হৈছে ৰাইজ। এই যিকেইটা অঞ্চলত 15 তাৰিখৰ পৰা আঞ্চলিকসমূহত হৈছে প্ৰত্যেক আঞ্চলিকতে চকু ৰোগীসকলে যথেষ্ট সকাহ পাবলৈ সক্ষম হৈছে আৰু এটা ৰেহাই মূল্যত অপাৰেশ্যন হোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। বিশেষভাৱে সক্ষম চকু ৰোগীসকলে সেই
সেৱা পাব। তো আমি পুনৰ নেক্সট 15 ডেইজৰ পিছত আকৌ এটা প্ৰতিশ্ৰুতি পাইছোঁ আমাৰ চকু চিকিৎসকসকলৰ পৰা। আমি পুনৰ বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ তত্বাৱধানত আঞ্চলিক সমূহৰ সহযোগত আমি আয়োজন কৰাৰ এটা ব্যৱস্থা পুনৰ কৰিম। এতিয়া পৰ্যন্ত আমি সফল হৈছোঁ। অনুষ্ঠানটো আমি সকলো ৰাইজৰ আমি ইয়াত সহযোগিতা পাইছোঁ। তো সমূহ ৰাইজকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সফল হৈছোঁ অনুষ্ঠানটিত। আমাৰ বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থা আৰু বিভিন্ন আঞ্চলিক সমিতিৰ উদ্যোগত যোৱা 15 ডিচেম্বৰৰ পৰা ধাৰাবাহিকভাৱে আমাৰ বিনামূলীয়া চকু শিবিৰ কাৰ্যসূচী চলি আছে। আজি অন্তিম দুদিনীয়া কাৰ্যসূচী ৰাজগড় আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত 24 আৰু 25 ডিচেম্বৰ তাৰিখে পৰা আৰম্ভ হৈছে। আজি প্ৰথম দিনাখন মানুহবিলাকৰ ভিৰ পৰিলক্ষিত হৈছে। আপোনাৰ ইয়াত সুদূৰ বিদেশী ৰাষ্ট্ৰ নেপালৰ পৰা আহি সুচিকিৎসক দ্বাৰা চকু পৰীক্ষা কৰা হৈছে। আপোনালোকে আহি ইয়াত চকু পৰীক্ষা কৰিব পাৰিব। ধন্যবাদ। মই ইয়াত চকু দেখাবলৈ বেমাৰী এজন লৈ আহিছিলোঁ। ভাল লাগিছে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ এইটো বহুত ভাল পদক্ষেপ। নেপালৰ পৰা চিকিৎসক আহিছে আৰু ভাল লাগিছে। যিটো প্ৰগ্ৰেম কৰিছে বহুত ভাল লাগিছে। চিকিৎসাটো ফ্ৰী হৈ আছে, ট্ৰিটমেণ্টটো ফ্ৰী আছে, ফ্ৰীত চাই আছে। যিহেতু নেপালত গৈ যিটো আমি চকু দেখাওঁ চিকিৎসা কৰাওঁ সেইটো ইয়াতে হৈ আছে। এইটো একদম বহুত ভাল পাইছোঁ। খালি মাত্ৰ অপাৰেশ্যন যদি অপাৰেশ্যন কৰিব লগা হয় তেতিয়াহে নেপাল যাব লাগিব, নহ'লে ইয়াতে বাকী চব হৈ যাব। ভাল লাগিছে। ভালেই লাগিছে অনুষ্ঠানটোৱে। আজি মানে সকলোৱে কয় অসমত নেপালৰ চকুৰ অপাৰেশ্যন ভাল, চকুৰ কাৰণে ভাল। নেপাল সকলোৱে মানে যাবলৈ সমৰ্থ নহয়। গতিকে ইয়াত তেওঁলোকে আজি যিটো হেৰি কৰিলে সকলোৱে নেপালখন ইয়ালৈকে অনা নিচিনাই বুলি কৈছে। গতিকে আজি ইয়াত যিবিলাক চকুৰ দেখাইছে ময়ো দেখালোঁ, ভাল লাগিল। আৰু সঁচাই তেওঁলোকৰ মানিব লাগিব। তেওঁলোকৰ আমি সম্ভাষণ জনাইছোঁ তেওঁলোকৰ কামখিনিৰ কাৰণে। গতিকে ভাল লাগিল। আজি সকলোৱে এতিয়া যিবিলাক মানুহ নেপাললৈ যাব নোৱাৰে তেওঁলোকে আজি ইয়াতে নিজৰ ঘৰতে নিজৰ চোতালতে দেখুৱাব পাৰিছোঁ বুলি ভাবক। গতিকে আৰু যিখিনি পৰামৰ্শ দিছে ভালেই দিছে। আৰু ঔষধ পাতি আমাৰ নেপালৰ পৰা আনি ঔষধ দিছে। গতিকে নেপাললৈ ঔষধ আনিবলৈ যোৱা মানে আৰু তাত দেখুৱাবলৈ যোৱা মানে খৰচ পাতি ঢেৰ আছে। গতিকে ইয়াত যিটো হেৰি দিছে সকলোৱে প্ৰশংসনীয় হৈছে। গতিকে ভাল লাগিল। সকলোকে ধন্যবাদ দিছোঁ।